हेलो फ्रेंड्स मैं विकास देवान और पुनर्बार स्वागत आपलोक मोर यूट्यूब चैनल सो फ्रेंड्स एतिया मैं बर्तमान उपस्थित आसो फरकाटिंग जंक्शन तो गई आसो आज कार्बी आंगलং डिस्ट्रिक्टर मोल्डिंग जगह तो जगह मैं फार्स्ट टाइम जार्नी हम एबार केनेकुवा हम मैं नाजानो फार्स्ट टाइम गई आसो कार्बी आंगलंर मोल्डिंग जगह आमार एक्चुअली मीटिंग एटा आछे तो तारলৈকে যাম আমি কেনেধৰণৰ কি কি হ'ব সকলোবোৰ আপোনালোকক দেখুৱাই যাম তো এতিয়া জাষ্ট আহি পালো এইটো ষ্টেচনত ফৰকাটিং ষ্টেচনত ইয়াৰ পৰা যাম আপোনালোক সকলোবোৰ দেখুৱাই যাম ট্ৰেইনত কেনেকৈ জাৰ্নি হ'ব মোৰ ফাৰ্ষ্ট জাৰ্নি কেনেকৈ সকলো দেখাই যাম ঠিক আছে চাই থাকিব মোৰ লগত আমি আহি পালো বৰপথাৰত তো বৰপথাৰৰ পৰা আৰু ইয়াত মেবি ক্ৰসিং হ'ব কাৰণ ট্ৰেইন অলৰেডি ৰখি আছে কাৰণে নামি আহিছো অলপ তো ইয়াৰ পৰা আকৌ যাব লাগিব সৰুপথাৰ আৰু 3টা 4টা ষ্টেচন আছে তাৰ পৰা আমি আমাৰ ডেষ্টিনেশ্যন পামগে ট্ৰেইনৰ পৰা আমি যাব লাগিব গাড়ীত যাম তো ইয়াত অকমান দেৰি ৰখিছো আপোনালোকে চাই থাকিব ঠিক আছে লেটস সি कस्तो लाग्दैछ बहुत राम्रो लाग्दैछ ट्रेनमा यो हिजो त हेर फर्स्ट टाइम हुनु के ट्रेन यो फर्स्ट टाइम म एबार फर्स्ट टाइम हेरे मैले सो আমি গৈ আছো মোৰ নবৌ মই আৰু এফালে আছে চিনি পাইছে সবে গৈ আছো আৰু জনা হেলে যাচ্ছে না চিনি পাইছে সব আমি গৈ আছো একদম কিনা খাস না অলপ চাই দিব অলপ এফালে দিয়া আমি বোকাজান পালোহি তো ট্ৰেইন গুচি গ'ল এইটো ট্ৰেইনতে আহিছিলোঁ আমি ইয়াৰ পৰা আকৌ আমি বাছত যাম তো ইয়াৰ পৰা কোনফালে যাব লাগে কি যাব লাগে মই একো নাজানো ইয়াৰ পৰা যাম আৰু এতিয়া আমাৰ পাৰ্টি আছিলে চ' চাই থাকিব ইয়াৰ পৰা আমি বাছত যাব লাগিব নে কিহত যাব লাগিব ঠিক নাই অ'কে ষ্টে কানেক্ট এতিয়া আমি গৈ আছো বোকাজান ষ্টেচনত নামি কিনা অটোত গৈ আছো তো ইয়াৰ পৰা ষ্টেচন পৰা আকৌ দোকানজান যাব লাগিব 2 কিলোমিটাৰ আছে তো তাৰ পৰা আকৌ বেলেগ এটা জেগাত যাব লাগিব একেবাৰে নতুন জেগা নতুন ঠাই ফাৰ্ষ্ট টাইম আহিছো মই নাজানো একো কোনফালে যাব লাগে কি কথা মুঠতে গৈ আছো ইয়াৰ পৰা দোকানজান যাব লাগিব বুলি অটোত
গৈ আছোঁ তাৰ পৰা আকৌ কি হয় মই নাজানো আপোনালোকে নাজানো চাই থাকক দেখুৱাই থাকিম অ'কে অটোত বহি কিনে গৈ আছোঁ এতিয়া চ' ৰাস্তাটো খুবেই ধুনীয়া আছে দুইফালে পাহাৰ মতলব জংঘল আছে ফৰেষ্ট আছে তো ইয়াত কৈছে ইয়াত হাতী ওলাই বুলি বা বিভিন্ন ধৰণৰ জন্তু ওলাই তো খুব ধুনীয়া আছে ৰাস্তাটো গৈ আছোঁ বতাহ মাৰিছে ঠাণ্ডা ঠাণ্ডা তো ইয়াৰ পৰা আৰু কিমান দূৰ আছে ময়ো নাজানো জাষ্ট গৈ আছোঁ প্লাছ আৰু ভোকটো বহুত লাগি আছে ৰাতিপুৱা একো নাই খাই কিনে আহা তাত চাহ খাইছিলোঁ তো কেতিয়া পাম নাজানো তো গৈ আছোঁ চাওঁ ঠিক আছে কিমান দেৰি লাগিব চাই থাকক ৰাস্তাটো খুবেই বেয়া একদম একেবাৰে বেয়া ৰাস্তা একদম বহি 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 একদম লাগি গৈছে এতিয়া আমি পাহাৰৰ ওপৰত উঠিছোঁ তো বহি আছোঁ আৰু ৰাস্তাটো একেবাৰে বেয়া বৰ লাগিছে বহি বহি জংঘল ভিতৰত সোমাই গ'লো আৰু তো এতিয়া এনেকা ৰাস্তাত গৈ আছোঁ তো চাওঁ আৰু কিমান দূৰ যাব লাগিব ঠিক আছে গৈ আছোঁ আৰু ৰাস্তাটো একেবাৰে বেয়া মানে একেবাৰে বেয়া আহি পালোঁ ইয়াত জেগাটো মানে গাড়ী ইয়াৰলৈকে আহে এইটো জেগাটো কি কৈ পাহৰিলোঁ তো ইয়াৰ পৰা আকৌ খোজকাঢ়ি যাব লাগিব পাহাৰৰ ওপৰত চ' কিমান দূৰ হয় নাজানো তো ইয়াত আহিছোঁ এতিয়া চাহ তাহ খাই যাওঁ আৰু এটা সৰু জেগা এটা আছে প্লেচ আছে ইয়াত কেইটামান দোকান আছে তো ইয়াতে বজাৰ বহে বোলে বৃহস্পতিবাৰে তো এতিয়া ইয়াত আহিছোঁ আমি চাহ তাহ খাওঁ তাৰপৰা ইয়াৰ পৰা আকৌ খোজকাঢ়ি যাব লাগিব ঠিক আছে চ' ফাইনেলি চাহ তাহ খাই এতিয়া আমি আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ দেখিছে ৰাস্তা পাহাৰ ৰাস্তা যাব লাগিব চ' এজনৰ ওচৰত এজন লোকেল মানুহ সুধিলোঁ আমাক আধা ঘণ্টা লাগে কৈছে তোমালোকক 1 ঘণ্টা লাগিব কৈছে চ' একচুৱেলি আমিতো পাহাৰৰে মানুহ হয় তো আমাৰো এক্সপিৰিয়েঞ্চ অলপ আছে পাহাৰত উঠা তো মে বি 30 to 45 মিনিট ভিতৰত পাই যাব লাগে তো দেখিছে তলফালৰ পৰা আহিছোঁ এতিয়া ওপৰত যাব লাগিব কিমান দূৰ নাজানো এটা ইয়াৰ পৰা আৰু এটা বস্তি পাব তাৰ পৰাহে আমাৰ ডেষ্টিনেশ্যনটো পাব মল্ডিং বুলি কোৱা জেগাত এতিয়া আমি যোনডোখৰত আছে এইটো চাইজং সেইটো কাৰ্বি আংলঙৰ এইটো কুকি বস্তি হয় এইটো ইয়াত চব কুকি মানুহ আছে তো গৈ আছোঁ পাহাৰত উঠি তো সেয়া মোৰ কাৰ্বি আংলঙত ব্লগিং কৰা ফাৰ্ষ্ট টাইম হয় কেনেকৈ কি হ'ব নাজানো ভাগৰ লাগি গৈছে পিঠিত বেগ আছে আৰু মোৰ পিছৰ বেগবোৰতো এইফালে থৈ আহিছোঁ তো গৈ আছোঁ চাই থাকিব কি পাৰোঁ দেখুৱাম আপোনালোকক অ'কে হাই দেখিছে ৰাস্তা তাত যাম ৰাস্তাটো খুবেই বেয়া আমাৰ ভাগ্য ভাল বৰষুণ দিয়া নাছিলে তো অলপ শুকান হৈছে তথাপিও ৰাস্তা দেখিছে কিমান বেয়া হৈ আছে গৈ আছোঁ এতিয়া চাই থাকক পাই গৈছোঁ চক কিমান ওপৰত উঠিব লাগে জোতা খুলি ল'লোঁ মই একেবাৰে চেণ্ডেল পিন্ধি ল'লোঁ জোতা অসুবিধা হৈছে তো কি ক'ম আৰু বুকু বিষাই গৈছে ৰ'দো লাগিছে এতিয়া ঠাণ্ডাও লাগি আছে গৈ আছোঁ ইয়াত আমাৰ আমি আহোঁ থাকোঁতে দুটা ইয়াত সিহঁতৰ কুকি মানুহ পাইছোঁ তো সিহঁতৰ লগতে কথা পাতি গৈ আছোঁ সিহঁতৰ আকৌ বোলে আমি যোনটো জেগাত গৈ আছোঁ সিহঁততকৈ আৰু 2 ঘণ্টামান লাগিব বোলে সিহঁতৰ তো সৰু সৰু বাচ্চা লৈ গৈ আছে আজি ভিডিঅ'টো একেবাৰে আল্টিমেট হ'বলৈ আছে শেষৰলৈকে চাব কি কি দেখাব পাৰোঁ সকলোবোৰ দেখুৱাই যাওঁ আপোনালোকক ঠিক আছে লেটছ এনজয় We don't need no miracle.
गर्मी लग रहा है। ভাগৰ লাগিছে যাব পৰা নাই বহুত উশাহটো বন্ধ ওখ হৈছে। আছে ভাল যে বৰষুণ দিয়া নাছিলে নহয় জানো বৰষুণ দিলে ধৰ কিমান পিছল যাব নোৱাৰিলেহেঁতেন আৰু তো এতিয়া বৰষুণ দিয়া নাই ৰ'দ অলপ দি আছে তথাপিও গৈ আছো আৰু কিমান দূৰ নাজানো গৈ আছো কেতিয়া পাম নাজানো কেতিয়া পাম ভোকটো নক'ব আৰু তাত এই একো দহটামান নাই লাগিছে। তাত চাৰিজন বুলি যোনটো জেগা আছিলে তাত খাবলৈ একোৱেই নাই না ৰুটি আছে না ভাত আছে না পৰঠা না পৰঠা এক্সট্ৰা একো নাই চাহ আৰু এটা লাডু খাই আহিছোঁ তো তাত গৈ পিনে এতিয়া খোৱা বোৱা হ'ব এতিয়া গৈ আছোঁ চাই থাকক বহুত 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 বহুতেই কষ্ট হৈছে দেখিছে ৰাস্তাটো কেনেকুৱা অক্সিজেনৰ লেভেলটো কম হৈ গৈছে যেন লাগিছে উশাহ ল'বলৈ কষ্ট হৈছে প্লাছ ভোকটো নক'ব আৰু পেটটো কলমলাই আছে একেবাৰে তো তথাপিও গৈ আছো দেখিছে বেডিং কেনেকৈ লৈ আছে অনুভৱ কেনেকুৱা বহুত ভাল আগত আহিছেনে এনেকৈ এদিনো নাই অহা দেই জীৱনত মই প্ৰথম আহিছো আৰু মানুহ আৰু ঘূৰি ৰাস্তাত ফাৰ্ষ্ট টাইম এনেকা ব্লগিং কৰি আছোঁ মই মককচুং গৈছিলোঁ কিন্তু মককচুঙত একচুৱেলি বাইকত আছিলোঁ আৰু ইয়াততো একচুৱেলি কি বাইক চাইক একো নাহে তো মানে ট্ৰেকিং কৰা নিচিনা হৈছে ট্ৰেকিঙৰ কাৰণে খুব ভাল জেগাটো দোকান চোকান পানীও নামিব আমি ন পানী চানী একো নাই আয়া তাত দোকানত মানে ভাল বস্তু একো নাই মানে একোৱেই নাই দুটা তিনিটা দোকান আছে একোৱেই নাই তাত উঠনি গৰম লাগিছিলে এতিয়াতো ঠাণ্ডাহে লাগিছে তো এতিয়া দেখিছে গোটেই বাহনী মই ইয়াত সোমাই আহিছোঁ আমাৰ লগত আহিছে কুকি নগা দুটা চ' সিহঁতৰ কোৱা মতে পালোঁ আৰু বোলে এই তলতে আছে কিন্তু ঠাণ্ডাটো এতিয়া ফিল হৈছে হা উঠনি গৰম লাগিছিলে তো এতিয়া ঠাণ্ডা লাগি আছে আচ্ছা আচ্ছা ঠিক আছে বাই বাই অ'কে বাই বাই চ' ফাইনেলি আহি পালোঁ আমাৰ জেগাটো তো এতিয়া মানে এই ইয়াতে আছে তলতে আছে তো ইয়াত অকণমান ৰেষ্ট কৰিছোঁ আমাৰ দুটামান মানুহ অহা নাই তো আহি আছে সিহঁতক ৰখি আছোঁ বহি আছে মানে একো কৰিবলৈ মন যোৱা নাই পৰা ভাগৰ লাগিছে তো আশা কৰোঁ ভিডিঅ'টো আপোনালোকে খুব এনজয় কৰিলে আৰু মই যিমান পাৰোঁ আপোনালোকক দেখাবলৈ ট্ৰাই কৰিলোঁ তো আজিলৈ ইমানতে সামৰোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ লগতে মোৰ চেনেলত যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু এটা ভিডিঅ'তে পুনৰ লগ পোৱাৰ প্ৰচেষ্টাৰে আজিলৈ বাই It's caught in the crossfire. It's caught in the crossfire. यस्तो होला यस्तो एउटा मिले